Gari, kalau berapa? Hey guys, লাইন ধৰিব দিছে একদম বহুত ওপৰত উঠিব লগা আছে বৰ্তমান একদম ওপৰত চোৱা গাইস Finally guys বহুত গৰম আৰু সূৰ্যটো হিদিনা ইমান মানে বেছিকে ৰদ দি আছিল আৰু সূৰ্যটো মানে বহুত পোহৰ দিছিল আৰু না গতিকে ৰদটো একেবাৰে সহ্য কৰিব পৰা নাছিল আৰু মানুহৰ যি ভিৰ একদম কবই নোৱাৰিছিল কেনেকে যে কামাখ্যা মাৰ দৰ্শন কৰিলো আপোনালোকে ভিডিওটো চাওক গাইস Finally যাই পাম আৰু গাইস আৰু বেছি দূৰ নাই আৰু অকমান আছে আৰু প্ৰথম দিনে ইমান ভিৰ নাছিল আৰু মই মানে ভিডিওটো ইমান প্ৰথম দিনা ভিডিওটো এডিট মাৰিব পৰা নাছিল যদি ভিডিওটো ভাল লাগে তেতিয়া হলে লাইক কমেন্ট আৰু লগতে শেয়াৰ কৰিব একেবাৰে নাপাৰিব ਮੇਰੇ ফ্ৰেন্ড আৰু ਮੇਰੇ দোস্ত আৰু চাওক বৰ্তমানো প্ৰথম দিনা যেনেকুৱা ভিৰ হৈছিল তথাপিও মানে প্ৰথম দিনা বহুত মানুহ হৈছিল গাইস আৰু এজন মানে মোৰ লগতে গৈছিলে আৰু একেলগে গৈ আছিল আমি চাৰিজন গৈছিল আৰু পুৰা হাঁহি ধেমালিৰে হিদিনা ফূৰ্তি কৰি একদম ভাল লাগিছিল আৰু নিম্বু পানী পি গৈছিল কিন্তু মানে ভিডিওটো আপলোড কৰিব পৰা নাছিল পুৰা ভিডিও গতিকে আজি চেষ্টা কৰিম বাৰু ভিডিওটো পুৰা ভিডিও আপলোড কৰিবলৈ हेलो गाइस हम लोग अभी कामाख्या जा रहा है आप लोग देख लीजिए थोड़ा भीड़ चल रहा है वाह একদম মন্দিৰ অসৰা অসৰে হৈছো আৰু পাম আৰু গাইস আপোনালোকে চাই থাকক ভিডিওটো একদম ভাল লাগিব এনজয় কৰিব আৰু না গাইস আৰু আপোনালোকে আহক বহুত ভাল লাগিব বহুত ফূৰ্তি লাগিব আহি পালো মা কামাখ্যা মন্দিৰ মাৰ দৰ্শন লবলৈ আৰু ইমান ধুনীয়া লাগিছে যে তাত গৈ আৰু কি কবা আৰু আপোনালোকে আহক জলদি আপোনালোকে আহক আৰু প্ৰথম দিনা ইমান মানুহৰ ভিৰ চাওকচোন গাইস ওয়াও ইমান ধুনীয়া পৰিবেশ ইমান ধুনীয়াকৈ বহি আছে বাবাসকলে আহক আপোনালোকেও আৰু চোৱা মন্দিৰটো ইমান ধুনীয়া আমিও সকলোৰ দৰে বহি মানে তাত ৰাতি হৈ গল আৰু গতিকে আমি ৰাতি যোৱাই নহল চাও গাইস ৰাতি ইমান ধুনীয়া পৰিবেশ এটা মানে আমি ভাবিছিলো আমি ৰাতি একেবাৰে ৰাতি থাকিয়ে যাম আৰু গতিকে আমি বহুত জায়গাও ঘুৰিম এনেকে বহুত ভাবিছিলো তা সেই কাৰণে বহুত ৰাতিও হল গাইস চাও ৰাতি ইমান ধুনীয়া মন্দিৰটো চাবলৈ ইমান যে মন গৈছিল বাৰে বাৰে বাবা গান গোৱা যে ইমান ভাল লাগিছিল শুনি থাকিবই মন গৈছিল আৰু তাৰ পিছতে এনেকৈ শুনি আমি আহিলো বৰ্তমান আহি আছো আৰু আগলৈকে যাই আছো আৰু গাইস
আহি আছে মানে আমি আগলৈকে যাই আছোঁ। হেল্ল' ফ্ৰেণ্ডছ, আমি এতিয়া হৈ গ'লোঁ ইয়াতে। এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰোঁ। আৰু যোনে নেকি নিউ মানে ভিডিঅ'টো চাইছে আপোনালোকে লাইক কমেণ্ট কৰি আৰু ছাবস্ক্ৰাইবটো কৰি মানে কি ক'ম আৰু আশীৰ্বাদ কৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু এইখিনিতে সমাপ্ত কৰোঁ গাইছ ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগে একেলগে শেষলৈকে চাই ছাবস্ক্ৰাইবটো কৰি দিব গাইছ। থেংক ইউ, টাটা বাই বাই। গাইছ ফাইনেলি ৰাতিপুৱা হৈ গ'ল আৰু বৰ্তমান ইয়া জালুকবাৰীত আছোঁ। আৰু বৰ্তমান ইয়া খোজকাঢ়ি বৰ্তমান কামাখ্যা গেটৰ পৰা খোজকাঢ়ি আহি মাত্ৰ বৰ্তমান জালুকবাৰী পালোঁ গাইছ। আৰু ইপিনে মানে বাছ ৰখি আছে, আমি বাছ ৰখি আছোঁ গাইছ। আৰু কি ক'বা আৰু না, খোজকাঢ়ি বহুত জেগা আহি পালোঁ গাইছ। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। থেংক ইউ গাইছ। বৰ্তমান ৰাজবাৰী আহিলোঁ। মোৰ হৃদয়